জলেন দৈমাৰী ডাঙৰীয়াই হাতী আৰু মানুহৰ সংঘাতৰ সম্পৰ্কত। ধন্যবাদ থাকিল চেয়াৰমেন ডাঙৰীয়া। আণ্ডাৰ 301 ৰুলৰ মানুহ আৰু হাতীৰ যি সংঘাত এইটো উত্থাপন কৰিব সুযোগ দিয়াৰ বাবে। তামোলপুৰ এনেকুৱা এটা সমষ্টি যিটো সমষ্টি ভূটান পাহাৰৰ অঞ্চল একেলগে লগা হয়। আমাৰ সমষ্টিত আজিৰ তাৰিখত বহুত শান্তিৰে আমি বসবাস কৰি আছিলোঁ। আগৰ দিনৰ তুলনাত আগত যিহেতু কণ্ট্ৰাক্টবাদী বা বিভিন্ন তেনেকুৱা কেছবিলাকত মানুহে ভয় খাইছিল, কিন্তু আজি তামোলপুৰত আমি হাতীৰ আক্ৰমণৰ ভয়ত আজি জীয়াই থকাটো আমাৰ সাধাৰণ মানুহৰ কাৰণে অলপ টান হৈ পৰিছে। গতিকে আমি দেখিছোঁ বিধানসভাত প্ৰতিবাৰে উত্থাপন কৰি আহিছোঁ, কিন্তু কেতিয়াবা আমাক এনেকুৱা এনচাৰ দিছে যে এইটো ট্ৰেন্সফাৰ ছাবজেক্ট হয়, এইটো BTR-লৈ ট্ৰেন্সফাৰ কৰা হ'ল, ইয়াৰ কাৰণে আমাৰ ইয়াত বিশেষ কৰিব লগা নাথাকে। কিন্তু যেতিয়া মানুহ মৰিব নিউজত ওলাব তেতিয়া আমাৰ চিম্পিটি ড্ৰ হয়, তেতিয়াহে আমি এইটো বেয়া হৈছে বুলি কওঁ। কিন্তু মানুহ মৰাৰ আগতে আমি যদি হাতী মানুহৰ সংঘাতটো যদি নিৰ্মূল নকৰোঁ তেতিয়া আমি 4 লাখ টকা দিও ইমান কাম নহ'ব যেন মোৰ অনুভৱ হয়। আমাৰ কথাটো হ'ল এতিয়া তামোলপুৰ সমষ্টিত 2021 পৰা 26লৈকে যদি আমি চাওঁ 41 জন মানুহ মৰিলে। সেইদিনাত লাগি আমাৰ এটা 4 ফেব্ৰুৱাৰীত আকৌ এবাৰ মাৰিলে। নিজৰ এটা পৰিয়ালৰে হাজবেণ্ড ৱাইফক মাৰিছে আৰু ইয়াতৰ সৰু সৰু বাচ্চা ৰৈ গৈছে। তেনেকুৱা বহুত মানুহ মৰিলে, যাৰবিলাকত এতিয়া ল'ৰা ছোৱালী কেনেকৈ চলিব এইটো এটা চিন্তাৰ বিষয় হৈছে। গতিকে মই আজি আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যি হাতীয়ে আজি আক্ৰমণ কৰি আছে, আজি কেতিয়াবা ৰাতিপুৱাৰ কেতিয়াবা সন্ধিয়াত, সেই আক্ৰমণ কৰা হাতী যিহেতু পালৰ পৰা ফালৰি কাটি তামোলপুৰ অঞ্চলত ঘূৰি থাকে, তো এই হাতীক আমি চিৰিয়াখানা নহ'লে বা আমাৰ নেশ্যনেল পাৰ্কবিলাকত লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। মই মন্ত্ৰী ডাঙৰীয়াক এবাৰ অনুৰোধ জনাইছিলোঁ, যেতিয়া মন্ত্ৰী ডাঙৰীয়াই আমাৰ তামোলপুৰ সমষ্টিৰ চেক বিতৰণ কৰিবলৈ গৈছিল, তেতিয়া মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ যে হাতী যেনেকুৱা অৱস্থাত আমাক আক্ৰমণ কৰি আছে যে ইয়াত তিষ্ঠি থকাটো উপায়হীন হৈছে। মন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বস্ত কৰিছিল যে অতি সোনকালে আমি এই হাতীখন আমি চিৰিয়াখানা বা আমি নেশ্যনেল পাৰ্কত লৈ যাম বা বিশেষ ব্যৱস্থা কৰিম, কিন্তু আজিৰ তাৰিখত লাগি ব্যৱস্থা কৰাটো আমি দেখা নাই। ইয়াৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। ইয়াৰ বাহিৰেও আমি বিচাৰিছোঁ আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি আমাৰ ইয়াত ফৰেষ্ট অফিচ আছে, কিন্তু ফৰেষ্ট অফিচত আমাৰ ভেহিকলছৰ ব্যৱস্থা নাছিলে। তেখেতসকলো যেতিয়া ডিউটিলৈ যোৱা নোযোৱাৰ কথা কয় তেতিয়া তেখেতসকলে কয় আমাৰ তাত ভেহিকলছ নাই, যাবলৈ নাই, আৰু আমাৰ যিহেতু ফৰেষ্ট গাৰ্ড নাই, তো ইয়াৰ কাৰণে ফৰেষ্ট গাৰ্ডৰ আমাৰ প্ৰয়োজন যথেষ্টখিনি আছে। সেইদিনা আমাৰ মন্ত্ৰী ডাঙৰীয়াক অৱগত কৰাৰ পিছত মন্ত্ৰী ডাঙৰীয়াই আমাৰ আছাম বেটেলিয়নৰ পঠাই দিছে, কিন্তু আছাম বেটেলিয়নৰ এইবিলাক হাতী খেদা বা হাতীৰ যি ডিউটি ইয়াত যিহেতু ট্ৰেইনিং নাথাকে, ইয়াৰ কাৰণে আমি বিচাৰিম যে আমাৰ তামোলপুৰ সমষ্টিত আমি যি হাতী মানুহৰ সংঘাতটো নিৰ্মূল কৰাৰ কাৰণে আমাক যি হাতী পালৰ পৰা ফালৰি কাটি যোৱা হাতী এইটো আমাক চিৰিয়াখানা বা আমাৰ নেশ্যনেল পাৰ্কত নিব লাগে। আৰু যি গাঁওবিলাকত হাতী আজি আক্ৰমণ কৰি আছে, সেই গাঁওবিলাকৰ ল'ৰা ছোৱালী যিসকল আছে তেখেতসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব লাগে, আৰু ট্ৰেইনিঙৰ ব্যৱস্থা কৰি কিছুমান আৰ্থিক সাহায্য কৰিব লাগে বুলি মই দাবী জনাইছোঁ। ইয়াৰ উপৰিও যি পৰিয়ালবিলাক আজি হাতীৰ আক্ৰমণৰ মৃত্যু হ'ল, তেখেতসকল সৰু সৰু বাচ্চা আছে। আজি আমি যেতিয়া ঘৰ ভিজিট কৰোঁ, মই নিজে যিহেতু মেক্সিমাম ঘৰত গৈছোঁ, মই দেখিছোঁ সৰু বাচ্চা যাৰ মা দেউতা হাতীৰ আক্ৰমণত মৰি গ'ল। সেই পৰিয়াল কেনেকৈ চলিব? ইয়াৰ কাৰণে সেই পৰিয়ালক আৰ্থিক সাহায্য মাত্ৰ নহয়, যে সেই পৰিয়ালক চাকৰিৰ ব্যৱস্থা কৰিব লাগে বুলি মই ডিমাণ্ড কৰিছোঁ। ইয়াৰ বাদেও যিখিনি আমাৰ যি ফৰেষ্ট অফিচ আছে তামোলপুৰ সমষ্টিত, মই নতুনকৈ ফৰেষ্ট আউটপোষ্ট যিবিলাকত আমাৰ ফৰেষ্ট গাৰ্ড থাকি আমাৰ ৰাইজক
সিকিউৰ কৰিব পাৰে ইয়াৰ কাৰণে মই অনুৰোধ জনাম অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে যে তামোলপুৰ আকৌ আমি ফৰেষ্ট যি আউটপোষ্ট আমি স্থাপন কৰিব লাগে যাৰ কাৰণে মানুহে পাব্লিকে বিচাৰে অতি সোনকালে যাতে আমি ফৰেষ্ট গাৰ্ডবিলাকৰ ডিউটিত পাই যাওঁ পোৱাৰ লগে লগে হাতী খেদাত যাতে যথেষ্ট কামত আহে ইয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ ইয়াৰ উপৰিও এক মিনিট অধ্যক্ষ ডাঙৰীয়া ইয়াৰ বাহিৰেও যোৱাবাৰ যিহেতু আমাৰ কিছু অঞ্চলত সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছিল আগৰ কাউন্সিল চৰকাৰৰ কিছু ক্ষেত্ৰত সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছিল কিন্তু আজি মই দেখিছোঁ বৰ্তমানত আমাৰ যি কাউন্সিলৰ যি আমাৰ ডিপাৰ্টমেণ্টলি EM ডাঙৰীয়া তেখেতক আমি ব্যৱস্থা কৰা দেখা নাই তো ইয়াৰ কাৰণে এইটো যে ট্ৰেন্সফাৰ ছাবজেক্ট বুলি নকয় যাতে অসম চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্টলি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে যাতে ইয়াত কাম কৰে ইয়াৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মই মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তামোলপুৰ ৰাইজৰ হয় ধন্যবাদ Thank you. Honorable Minister. মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য আমাৰ জলেন দৈমাৰী ডাঙৰীয়াই যিটো কথা উত্থাপন কৰিছে ইয়াত এই কথাখিনি আমাৰ অৱগত হৈছে আৰু লগতে মই তামোলপুৰ যাওঁতে তেখেতৰ লগত এই সম্পৰ্কত আমি আলোচনাও কৰিছিলোঁ আৰু আলোচনা কৰি কিছু ব্যৱস্থা আমি তেতিয়া গ্ৰহণ কৰিছিলোঁ আৰু গ্ৰহণ কৰি আমি মানে ফৰেষ্ট বেটেলিয়নো পঠাইছোঁ আৰু অন্যান্য ষ্টাফ আমি ফ্ৰণ্টলাইন ষ্টাফৰো আমি তাতে পঠিয়াইছোঁ অকল আছাম পুলিচ বেটেলিয়ন নহয় আমি ফৰেষ্ট বেটেলিয়ন তাত পঠাইছোঁ আৰু আমাৰ ফ্ৰণ্টলাইন ষ্টাফ যিয়ে হাতীৰ ক্ষেত্ৰত কাম কৰিব পাৰে গতিকে তেনেকুৱা ফ্ৰণ্টলাইন ষ্টাফো আমি পঠিয়াইছোঁ গতিকে উক্ত তথ্য আজি যিটো কথা তেখেতে উত্থাপন কৰিছে সেই সম্পৰ্কত আমি দুটামান কথা ক্লিয়াৰিফাই কৰিব বিচাৰিছোঁ উক্ত তেখেতে যিখিনি কথা কৈছে সেইমতে 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত 7জন লোকৰ জানুৱাৰীত 3জন আৰু ফেব্ৰুৱাৰীত 4জন মৃত্যুবৰণ কৰিবলগীয়া হোৱা কথাটো অতি দুৰ্ভাগ্যজনক তেখেতসকলৰ পৰিয়ালক 4 লাখ টকাকৈ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰিও অনুৰোধ জনোৱা ধৰণে মাননীয় সদস্যগৰাকীয়ে অনুৰোধ কৰা মৰ্মে আমি তলত দিয়া ব্যৱস্থাখিনি গ্ৰহণ কৰিবলৈ লৈছোঁ প্ৰতিটো আক্ৰমণকাৰী হাতীক ধৰি অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা সম্ভৱপৰ নহয় যদিও এতিয়ালৈকে ৰাজ্যখনত অসম বন বিভাগে 11টা হাতীক ৰেডিঅ' কলাৰিঙৰ মাধ্যমেৰে তাৰ গতিবিধি নিৰীক্ষণ কৰি হাতী মানুহৰ সংঘাতময় অঞ্চলসমূহত আগতীয়া জাননী পোৱাৰ যাতে প্ৰেৰণ কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সংঘাতময় গাঁৱত হাতী প্ৰৱেশ কৰিব নোৱাৰাৰ বাবে মানে চলিত বৰ্ষত অসম চৰকাৰৰ SOPD ৰিডিউচ মেন এলিফেণ্ট কনফ্লিক্ট আঁচনিৰ অধীনত সৌৰ শক্তি চালিত বেৰ টঙিঘৰ আৰু পুখুৰী আদি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে বনৰীয়া হাতীয়ে জনবসতি অঞ্চলসমূহত প্ৰৱেশ কৰিব নোৱাৰে ইয়াৰ সবিশেষ তথ্য ইতিমধ্যে গাঁঠি দিয়া হৈছে আৰু তাৰ লগতে আমাৰ তামোলপুৰ বা বাক্সা অঞ্চলত আমি প্ৰায় এইবাৰ মানে সোলাৰ ফেন্সিং প্ৰায় 40 কিলোমিটাৰ সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ উপৰিও আমাৰ টঙিঘৰ বনোৱা হৈছে গতিকে এই ধৰণৰ ব্যৱস্থা কৰাৰ কাৰণে আমাৰ বিভাগৰ পৰা বাক্সা জিলালৈকে আমি পইচা ইতিমধ্যে অনুমোদন দিছোঁ সংঘাতময় আমাৰ এই অঞ্চলবিলাকত যাতে হাতী মানুহৰ সংঘাতটো আমি কিছু পৰিমাণে কমাই আনিব পাৰোঁ বাক্সা বন সংমণ্ডলৰ অধীনত 2025-26 বৰ্ষত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত পোৱা অনুদান অনুসৰি তলত দিয়া ধৰণে আমি উল্লেখ কৰিব বিচাৰিছোঁ 1 নম্বৰ প্ৰজেক্ট এলিফেণ্ট তো তাতে প্ৰজেক্ট এলিফেণ্টৰ নামত আমি 5,50,000 টকা দিয়া হৈছে আৰু ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট অফ ৱাইল্ড লাইফ হেবিটছ হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট মিটিগেশ্যন তাতে 65,50,000 টকা ইতিমধ্যে বাক্সা জিলাৰ কাৰণে দিয়া হৈছে য'ত তামোলপুৰত মানে আমাৰ সন্নিৱিষ্ট থাকিব অসমত প্ৰথমবাৰৰ বাবে গজমিত্ৰ আঁচনিৰ অধীনত মুঠ 3 কোটি টকা ধাৰ্য কৰা হৈছে
আৰু য'ত আঠটা বন সংমণ্ডলৰ অন্তৰ্ভুক্ত কৰা হৈছে। সেই সংমণ্ডলকেইটা হ'ল গোলাঘাট, গোৱালপাৰা, পূব শোণিতপুৰ, নগাঁও, ধনশিৰি, পশ্চিম শোণিতপুৰ, বাক্সা আৰু যোৰহাট। প্ৰত্যেক বন সংমণ্ডলত হাতী খেদিব পৰা যুৱকসকললৈ গজমিত্ৰ দল গঠন কৰা হৈছে আৰু তেওঁলোকক আৰ্থিক অনুদানো তেওঁলোকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আমাৰ গজমিত্ৰৰ ক্ষেত্ৰত আমি তামোলপুৰ অঞ্চলত মানে আঠটা গজমিত্ৰৰ আমি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু গজমিত্ৰ 4টা টীম আমাৰ বাক্সা জিলাত আৰু তামোলপুৰত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমত এইটো প্ৰথম অসমত এই গজমিত্ৰ আঁচনি ব্যৱস্থা কৰা হৈছে। বৰ্তমান বাক্সা বন সংমণ্ডলৰ অধীনত 78 জন আমাৰ ফ্ৰণ্টলাইন ষ্টাফ নিয়োজিত হৈ আছে আৰু তেওঁলোকৰ দ্বাৰা নিয়মিতভাৱে টহলদাৰীৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। বাক্সা আৰু তামোলপুৰ জিলাত বিশেষকৈ অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে বন্য হাতীসমূহে খাদ্যৰ সন্ধানত সমতলৰ খেতিপথাৰত নামি অহা দেখা যায়। 2025 চনত অসম বন বিভাগে দুটাকৈ হাতীৰ ৰেডিঅ' কলাৰিং সফলভাৱে কাৰ্যকৰী কৰিছে। উক্ত হাতী দুটাৰ দৈনিক নিৰীক্ষণৰ মাধ্যমেৰে যথেষ্ট উপযোগী তথ্য লাভ কৰিব পৰা হৈছে। উপলব্ধ তথ্য মতে বাক্সা বন সংমণ্ডলৰ অধীনত 3টা পৃথক হাতীজাকৰ বিষয়ে গম পোৱা হৈছে। ইয়াৰে ভাৰত ভূটান দাঁতিকাষৰীয়া জাকত 25টাৰ পৰা 30টা হাতী আৰু লেবেৰা শান্তিপুৰ আৰু পাহাৰপুৰত বিচৰণ কৰাৰ বিপৰীতে পাগলাদিয়া নদীত জাকত 75ৰ পৰা 90টা হাতী সুবানখাটা ধমধমা অঞ্চলত বিচৰণ কৰে। আনহাতে তামোলপুৰ নলবাৰী জাকটো তুলনামূলকভাৱে সৰু যদিও উক্ত জাকত 12টা মতা হাতীয়ে পাগলীয়া নদীৰ বালিচৰত বিচৰণ কৰা দেখা যায়। বাক্সা বন সংমণ্ডলৰ অধীনত অৱস্থিত দাউধৰা সংৰক্ষিত বনাঞ্চলত বাটাবাৰী, দিহিৰা, সুবানখাটা, মৰাপাগলদিয়া, দৰঙা সংৰক্ষিত বনাঞ্চল, বৰনদী অভয়াৰণ্য, নেউলী, খালিংদুৱাৰ আৰু ভৈৰৱকুণ্ডৰ সংৰক্ষিত বনাঞ্চলত চিৰাং ডিপুহস্তি সংৰক্ষিত বনাঞ্চলৰ এক গুৰুত্বপূৰ্ণ অংশ। এই সংৰক্ষিত বনাঞ্চলৰ সমূহৰ মুঠ 24,729.7 হেক্টৰ বিঘা মাটিৰ ভিতৰত 5,255.05 হেক্টৰ বিঘা বনাঞ্চল বেদখলত কৰাৰ বাবে হাতীৰ স্বাভাৱিক গতিবিধিত ব্যাঘাত জন্মোৱাৰ বাবে বাক্সা তামোলপুৰ জিলাৰ গ্ৰামাঞ্চলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। ইয়াৰ উপৰিও বনাঞ্চলত বাবৰ বেল্টৰ বাবে হোৱাত হাতীসমূহে পানী বিচাৰি ভৈৰৱকুণ্ড, বৰনদী আৰু পাগলাদিয়া আদি ঠাইত বিচৰণ কৰিব লৈছে। গতিকে তাৰ উপৰিও আজিৰ দিনটোত উক্ত অঞ্চলসমূহত আহৰণ কৰা তথ্য মতে নিম্ন উল্লেখিত কাৰণত বাক্সা বন সংমণ্ডলৰ অধীনত বাক্সা তামোলপুৰ জিলা হাতী আৰু মানুহৰ সংঘাতৰ প্ৰধান কাৰণ তলত উল্লেখ কৰা ধৰণৰ অবৈধ বৈদ্যুতিক তাঁৰ সংযোজনৰ ফলত হাতী মানুহৰ অস্বাভাৱিক বিচৰণত ব্যাঘাত, প্ৰাকৃতিক বনাঞ্চলৰ ধ্বংস কৰি ক্ষুদ্ৰ চাহ বাগিচা স্থাপন আৰু আন্তঃগাঁথনি উন্নয়নৰ ফলত হাতীৰ আৱাস ভূমি বিভাজন এইকেইটা মূল কাৰণ বুলি আমি মানে ফৰেষ্ট বিভাগে আমাৰ তথ্যত এইখিনি কথা ফৰেষ্ট বিভাগে দিছে। আৰু তাৰ উপৰিও অধ্যক্ষ ডাঙৰীয়া মই ক'ব বিচাৰিছোঁ যে আমাৰ যিটো আমাৰ বনাঞ্চল য'ত হাতী আমাৰ সদায় অহা যোৱা কৰে, এলিফেণ্ট কৰিডৰ বুলি নহয়, য'ত হাতী বিচৰণ কৰে, তো তেনেকুৱা ঠাইত আজিৰ দিনটোত আমাৰ 24,729 হেক্টৰ
29 হেক্টৰ মাটিৰ আমাৰ প্ৰায় 5,255.5 হেক্টৰ মাটি আজি বেদখলত আছে, যাৰ ফলত তাত ঘৰ নিৰ্মাণ হৈছে আৰু হাতীয়ে চলা ফুৰা কৰাত যথেষ্টখিনি অসুবিধা হৈছে। থেংক ইউ। এনফৰ্চমেণ্টটো এটা ডাঙৰ কথা, গতিকে এই ক্ষেত্ৰত আমি আৰু বেছি ব্যৱস্থা ল'ব লাগে, এই ব্যৱস্থাখিনি আমি গ্ৰহণ কৰিম।